মেট্ৰিক পাছ কৰিলোঁ, এতিয়া কি? ছায়েন্স ল'ম, এই ফিজিক্স বহুত টান, কেমিষ্ট্ৰি বাপৰে বাপ ইমান টান টান ৰিয়েকশ্যন আহিব, অ' মাই গড মেথছ কেনেকৈ পঢ়িব পাৰিম, আৰ্টছ আচ্ছা আজিৰ দিনত কোনে লয়? আৰ্টছত আকৌ স্ক'প নাই। কমাৰ্চ ল'ম, প্ৰথমতে BCom কৰিম, তাৰপিছত MBA কৰিম, তাৰপিছত নিজৰ এটা ষ্টাৰ্টআপ কৰিম, সেইবোৰ প্ৰশ্ন মনত আহিছেনে? চ' ভিডিঅ'টো আগলৈ চাব। গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল নিজছ কৰ্ণাৰ্ছ ফ্ৰেণ্ড। প্ৰথমতে কংগ্ৰেচুলেশ্যনছ টু অল SSLC কেণ্ডিডেটছ যিসকলে এইবাৰ মেট্ৰিকত ভাল ৰিজাল্ট কৰিছে আৰু পাছ কৰিছে। বহুত কষ্ট আৰু মেণ্টেল ষ্ট্ৰেছ পাৰ কৰি আহিছা। চ' ৰিলেক্স কৰা আৰু উৎসাহেৰে এই ভিডিঅ'টো আগলৈ চোৱা। মেট্ৰিকৰ পাছত এটা প্ৰশ্ন মনলৈ আহে, এতিয়া কি কৰিবা? এতিয়া কি পঢ়িবা, কি ল'বা? আৰু নাহিলেও কাষৰ খুৰা খুৰী, মামা মামী, পেহা পেহী এক্সেট্ৰা বুলি যেতিয়া তোমালোকৰ খবৰ ল'ব ঘৰত আহিব, চ' নিশ্চয় এই প্ৰশ্নটো কৰিব। তোমালোকে আগে নিজক কনভিন্স কৰা যে তোমালোকে এতিয়া কি ল'বা, তোমাৰ পেশ্যনটো কি, সেইটো নিজে চেল্ফ এক্সপ্ল'ৰ কৰা টাইম আহি গ'ল। আগতে কৰি আছে যদি ভাল কথা, যদি কৰা নাই এতিয়া তোমালোকে চিন্তা কৰাৰ সময় আহি গৈছে। আৰু ভিডিঅ'টোৰ কাষত অলপমান নইজ পাব পাৰা, অলপ কেল্লা কেল্লি পাব পাৰা, কাৰণ এতিয়া মেট্ৰিকৰ ৰিজাল্ট দিছে ন, চ' অলপ কাষৰ চোপাটোত মানে কলমলৈ লাগি আছে। চ' সেইবোৰ বাদ দিয়া, প্ৰথমতে আমি ষ্ট্ৰীমকেইটা ভালদৰে জানি ল'ব লাগিব। প্ৰথমতে আহিলোঁ আৰ্টছ ষ্ট্ৰীমত। মই নিজে ছায়েন্স বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্ট হয়, কিন্তু মই প্ৰথমতে আৰ্টছ ষ্ট্ৰীমটো মই আপোনালোকক বুজাম। আৰ্টছ ষ্ট্ৰীম এনেকুৱা নহয় যে আৰ্টছ ষ্ট্ৰীমত স্ক'প নাই, আছে। আৰ্টছত আপোনালোকে বিভিন্ন অপৰচুনিটিছ পাব। আগতে আছিল যে কেৱল ডক্টৰ হ'ব লাগিব, ইঞ্জিনিয়াৰ হ'ব লাগিব, সেইবোৰ আগৰ জামানাৰ আপডেটেড অবছলিট কথা আছিল। আজিৰ যুগত অকল ডক্টৰ ইঞ্জিনিয়াৰ বুলি কথা নাই, আজিকালি বিভিন্ন বহুত অপৰচুনিটিছ আছে। আৰ্টছ ষ্ট্ৰীমতো আপোনালোকে বিভিন্ন অপৰচুনিটিছ পাব। তোমালোকে জাৰ্নেলিজিম কৰিব পাৰা, ফটোগ্ৰাফী কৰিব পাৰা, ফাইন আৰ্টছ, ইণ্টেৰিয়াৰ ডিজাইনিং আৰু বিভিন্ন কোৰ্চ আছে যিসকলে তুমি আৰ্টছ লৈও কৰিব পাৰিবা। চ' এনেকুৱা নাভাবিবা যে আৰ্টছত স্ক'প নাই, আছে। আৰ্টছ, ছায়েন্স আৰু কমাৰ্চৰ ক্ষেত্ৰত অকণমান ইজি হয় বুলি ক'ব পাৰি ডিপ্ল'মেটিকেলি, কিন্তু তাৰমানে এনেকুৱা নহয় যে আৰ্টছ একদম সহজ, কমাৰ্চ টান বা ছায়েন্স টান, এনেকুৱা নহয়। ইকুৱেলি তাহাঁতৰো টান আৰু সহজ আছে, প্ৰ'জ আছে, কনছ আছে। তোমাক চিম্পুলকৈ বুজাই দিছোঁ যে আৰ্টছত তোমালোকে স্ক'প পাবা, আৰ্টছ স্ক'পলেছ বুলি নাভাবিবা। আৰ্টছ সেইসকল ষ্টুডেণ্টছৰ কাৰণে বেছি বেটাৰ হয় যিসকলে লিটাৰেচাৰ ভাল পায়, হিষ্ট্ৰী, ফিলচফি এইবোৰ ছাবজেক্টছ আছে আৰ্টছত, চ' পঢ়িব পাৰিবা, পলিটিকেল ছায়েন্স। আৰু যিসকলে UPSC বা চিভিল ছাৰ্ভিচৰ এক্সাম দিম বুলি ভাবিছা, সেইসকলৰ কাৰণে আৰ্টছ ষ্ট্ৰীমটো বেষ্ট অপশ্যন হয়। তাৰপাছত কাৰণ যদি তুমি ছায়েন্স লৈও কৰিব পাৰিবা চিভিল ছাৰ্ভিচ, এনেকুৱা নহয়, কিন্তু তোমালোকৰ অলপ বেছি কষ্ট হ'ব, কাৰণ আৰ্টছত তুমি প্ৰথমতে ফাউণ্ডেশ্যনটো তোমাৰ গ্ৰ' হ'ব ন, হিষ্ট্ৰী, জিঅ'গ্ৰাফী সেইবোৰ তোমালোকে পঢ়িব পাৰিবা। আৰু যিসকলৰ এইম আছে CA পঢ়াৰ বা কমাৰ্চ কৰিবৰ কাৰণে বা নিজা ষ্টাৰ্টআপ, নিজা বিজনেছ কৰিবৰ কাৰণে, বাণিজ্য ক্ষেত্ৰত যিসকলৰ ইণ্টাৰেষ্ট আছে সেইসকলৰ কাৰণে কমাৰ্চ বেষ্ট অপশ্যন হয়। কমাৰ্চত তোমালোকৰ কিন্তু মেথছ ভাল হ'ব লাগিব, একাউণ্টেঞ্চি আছে, মেথছ আছে আৰু বিজনেছ ষ্ট্ৰেটেজিছ সেইবোৰ পঢ়োৱা হ'ব তোমালোকক কমাৰ্চ ষ্ট্ৰীমত। তাৰপিছত তোমালোকে MBA কৰিব পাৰিবা, CA কৰিব পাৰিবা, বিজনেছ মেনেজমেণ্ট সেইবোৰ কৰিব পাৰিবা। ছায়েন্স ষ্ট্ৰীমত তোমালোকে ডক্টৰ, ইঞ্জিনিয়াৰ আৰু বিভিন্ন স্ক'প আছে ছায়েন্সত। ছায়েন্সটো মানে কি, তোমালোকৰ চবফালে ৰাস্তা আছে। ছায়েন্স লৈ কিনে তুমি BA কৰিব পাৰিবা, ছায়েন্স লৈ কিনে তুমি BCom কৰিব পাৰিবা, আৰু ছায়েন্স লৈ কিনে তুমি ইঞ্জিনিয়াৰিং কৰিব পাৰিবা, নেভিত যাব পাৰিবা, ইণ্ডিয়ান এয়াৰফ'ৰ্চত যাব পাৰিবা। ছায়েন্স ষ্ট্ৰীমটো ল'লে তোমাৰ চবফালে দুৱাৰ খোলা আছে তোমাৰ। চ' সেইকাৰণে ছায়েন্স ষ্ট্ৰীমটো বেছি প্ৰিফাৰ কৰা যায়। ছায়েন্স এনেকুৱা নহয় যে তোমালোকে মেথছ ভাল নোপোৱাৰ কাৰণে তোমালোকে ছায়েন্স ল'ম বুলি ভাবিছা আৰু ভয় কৰি আছা, এনেকুৱা নহয়। তোমালোকে মেথছ অপশ্যনেল ল'ব পাৰিবা, যিসকলৰ বায়'লজিত ইণ্টাৰেষ্ট আছে তেওঁলোকে বায়'লজি ল'ব পাৰে, মানে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি এনেকুৱাকৈ ল'ব পাৰে। মেথছটো 4th ছাবজেক্ট, অপশ্যনেল ছাবজেক্ট হৈ যাব। আৰু যদি ভাবা যে নহয় মই মেথছ ভাল পাওঁ, মই বায়'লজি পঢ়িব মন নাই, চ' তুমি ফিজিক্স, কেমেষ্ট্ৰি, মেথছ এনেকুৱাকৈ ল'ব পাৰা। তোমালোকে বায়'লজিটো 4th ছাবজেক্ট হৈ যাব। আৰু যিসকলে IT পঢ়িম বুলি ভাবিছে তেওঁলোকেতো মেথছ ল'বই লাগিব, ফিজিক্স, কেমেষ্ট্ৰি, মেথছ আৰু তাৰ লগত কম্পিউটাৰ ছায়েন্স এনেকৈ ল'ব পাৰা। আৰু যিসকলে ভাবা নহয় মইতো গোটেইকেইটা ল'ম, ত' ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু মেথামেটিক্স, গাড়ীখন যাই লওক, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, মেথামেটিক্স 4টা ল'ব পাৰা, PCMB। চ' এই হেৰিটো ল'ব পাৰা। আৰু এগ্ৰিকালচাৰ কৰিব পাৰিবা, BSc বায়'টেকনলজিছ, BSc নাৰ্ছিং। বহুতে ভাবে যে BSc নাৰ্ছিংটো কেৱল ছোৱালী মানুহ কৰে, নহয়, BSc নাৰ্ছিং ল'ৰা মানুহ কৰে। চ' তাৰ কাৰণে তোমালোকে ছায়েন্স ল'বই লাগিব। চ' ছায়েন্সত মেডিকেল ফিল্ডত যাব খুজিছা, ইঞ্জিনিয়াৰিং ফিল্ডত, ডিফেন্স লাইনতো তোমালোকৰ ছায়েন্স ল'লে তোমাৰ ভাল হ'ব। আৰু সেইকাৰণে পেৰেণ্টছ হওক বা ৰিলেটিভছবোৰেও ছায়েন্সটো বেছি প্ৰিফাৰ কৰে, তোমালোকক ছাজেষ্ট কৰিব ছায়েন্স লোৱা, ছায়েন্স লোৱা। এইটো ইণ্ডিভিজুৱেল ইণ্টাৰেষ্ট আৰু পেশ্যনৰ ওপৰতো ডিপেণ্ড কৰে। পেশ্যন কি, তোমালোকৰ ইণ্টাৰেষ্ট কি, তোমালোকৰ ষ্ট্ৰেংথ কি। চ' সেইটো তুমি নিজক প্ৰশ্ন কৰা, তুমি কি পঢ়ি ভাল পোৱা। তোমালোকে হিষ্ট্ৰী, ছায়েন্স, ছ'চিয়েল ছায়েন্স পঢ়ি ভাল পোৱা নে বায়'লজি পঢ়ি ভাল পোৱা, একাউণ্টেঞ্চি ভাল পোৱা, বিজনেছ ষ্ট্ৰেটেজিছ, বিজনেছ মেনেজমেণ্ট এইবোৰ ভাল পোৱা। ত' সেইটো তোমালোকে নিজেও প্ৰশ্ন কৰা। আৰু যদি তোমালোকৰ এইম আছে যে মই নহয় ডক্টৰ হ'ম, মই ইঞ্জিনিয়াৰিং হ'ম বা মই চিভিল ছাৰ্ভিচ দিম, চ' এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰি যোৱা, কাৰণ পাছত তোমালোকে টাইম নাপাবা। হাতে বিষাই গৈছে, কাৰণ যেতিয়া তুমি এতিয়াৰ পৰা তুমি প্ৰিপেৰেশ্যন কৰি যাবা পিছলৈ তোমাৰ টাইম বাচিব। কাৰণ মই নিজে প্ৰিপেৰেশ্যন কৰিছোঁ ন, মই জানো।
তোমালোকে প্ৰথমতে মেট্ৰিক দিলা, তাৰপিছত হাই ছেকেণ্ডেৰী দিলা, হাই ছেকেণ্ডেৰীৰ পিছত তোমালোকে ড্ৰপ দিব লাগিব প্ৰিপেৰেশ্যনৰ কাৰণে, বা চিভিল ছাৰ্ভিচ কৰিলে তোমালোকে ডিগ্ৰী কৰাৰ পাছত আৰু তোমালোকে ড্ৰপ দি কিনে আৰু তুমি এটেম্প কৰি থাকা, প্ৰথম এটেম্পত নাপালে ছেকেণ্ড এটেম্প নাপালে থাৰ্ড এটেম্প, কাৰণ আজিকালি কম্পিটিশ্যন বহুত বাঢ়ি গৈছে। 10 লাখ 20 লাখ ষ্টুডেণ্টছে এপিয়াৰ কৰে, চিভিল ছাৰ্ভিচত 10 লাখে এপিয়াৰ কৰে প্ৰায়, আৰু নীট হওক JEE হওক তাতেও 21 লাখ 20 লাখলৈকে আজিকালি গৈছে। মই যেতিয়া দিছিলোঁ 21 লাখ আছিল, চ' এতিয়া আৰু কিমান বাঢ়িব। চ' কম্পিটিশ্যন বহুত বেছি, কিন্তু চিট লিমিটেড হয়। চ' তাৰ কাৰণে তোমালোকে কষ্টটো কৰিব লাগিব, এতিয়াৰ পৰা কষ্ট কৰিব লাগিব, যাতে তোমাৰ পাছত টাইম বাচে, কাৰণ বয়সটো গৈ থাকে ন, বয়সটোতো ৰখি নাযায়। চ' তোমালোকে এতিয়াৰ পৰা কষ্ট কৰিব লাগিব। এনেকুৱা নহয় যে 2 মাহ কষ্ট কৰিলোঁ পিছত বহি গ'লোঁ, এনেকুৱা নহয়। কনচিষ্টেণ্টলি যোনে কষ্ট কৰি যায়, ধৈৰ্য ৰাখে, সিয়ে ছাকচেছ পায়। আৰু এনেকুৱা নহয় যে একদম হাৰ্ড ষ্টাডি, মই হাৰ্ড ষ্টাডি কোৱা নাই, মই কৈছোঁ স্মাৰ্ট ষ্টাডি, মানে হাৰ্ড ৱৰ্ক ইন ৰাইট ডাইৰেকশ্যন, সেইটো কৰিব লাগিব তোমালোকে। ক্লাছ 10ৰ পাছতো বহুতে কোচিং লয়, এনেকুৱা নহয় যে কোচিং ল'ব নোৱাৰি 12ৰ পাছতে ল'ব লাগিব, এনেকুৱা নহয়। 10th পাছতো কোচিং ল'ব পাৰি। বালকি মই যে LNত কোচিং কৰিছিলোঁ, তাতেতো ক্লাছ 5ৰ পৰা কোচিং কৰায়, হয়। ক্লাছ 5 তাৰপৰা মেট্ৰিকলৈকে তেওঁলোকে টিউশ্যন কৰাই, তাৰমানে সেনেকৈ মানে সৰুৰ পৰাই তেওঁলোকে তাৰমানে ডক্টৰ বা ইঞ্জিনিয়াৰ বা IITN হোৱা তাৰমানে সেই পকাটো তাৰমানে ষ্টুডেণ্টৰ ব্ৰেইনত সোমাই দিয়ে। তোমালোকে কি হ'বা, প্ৰথমতে নিজক প্ৰশ্ন কৰা, মা দেউতাৰ কথা শুনা, ঘৰৰ কোনোবা এল্ডাৰ যিসকল তোমাৰ ৱেল উইচাৰ আছে তেওঁলোকৰ কথা শুনা, বাহিৰা মানুহ কথা নুশুনবা। তেওঁলোকে এনেই কিবা এটা ক'ব, গাছত উঠাই দিব, অমুক লোৱা অমুক ভাল হ'ব, তমুক লোৱা তমুক ভাল হ'ব, পিছত যেতিয়া তুমি গাছত উঠিবা বেলেগৰ উৎসাহৰ কথা শুনি কিনে তলত চাবা মানুহ নাই। সঁচা কথা, প্ৰথম দিনা তোমাক ৰিজাল্ট দিয়া দিনাই ক'ব, পিছত নাহে আৰু ঘূৰি। ভিডিঅ'টো এইখিনি, যদি ভিডিঅ'টো ভাল লাগে প্লিজ মোৰ ভিডিঅ' লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবা, আৰু মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। চ' আকৌ লগ পাম নতুন ভিডিঅ'ত, তেতিয়ালৈ বাই বাই।